মোৰ মন বিহু বতৰত পখিলা হৈ উৰা মাৰে নিজান বনত। আজি আমি আপোনালোকক দেখুৱাম যে গাঁৱত বিহু কেনেকৈ মাৰা হয়। আমি ইয়াতে নাচনীবিলাকক ৰৈ আছোঁ, আহি পোৱা নাই। আমি বিহু নাচি আছোঁ, এই ল'ৰাজন বাৰে বাৰে আহি আছে। তাৰ নাচিবলৈ মন গৈ আছে, তাৰ বাবে এইটো ঘোচ লৈ আনিছে। একো নহয়, আমি তোমাক ল'ম দেই। আমাৰ গাঁৱৰ বিহু কেনেকুৱা কৈ দিয়া এবাৰ। বহুত ভাল, খুব ভাল। মানে দমালত কি হয়, মোৰ ৱাইফক থৈ আহিও মই মানে ইয়াত বিহু মাৰিবলগীয়া হৈছে। খুব সোনকালে আহিবলৈ চেষ্টা কৰিছোঁ। মই জাষ্ট কৈছোঁ সৰু ঘৰত, আৰু মই চাহ পানী খাইছোঁ আৰু লগতে আহিছোঁ। আমাৰ বিহুৰ মেইন ছিংগাৰ নাই, আই এম নট মেইন ছিংগাৰ, আদাৰ্ছ আছে বাৰু, সেইটো বেলেগ কথা। বাৰু কোৱাটো কৈছে আৰু। তামোল খোৱা নে নোখোৱা এতিয়া? তামোল যদি 90 খাম বাৰু। তামোল দিব বোলে, খাই যাম এতিয়া। 90 খাম, একো নাই, ঠিক আছে। হেপী ৰঙালী বিহু। সকলোৱে থাকিল, সকলোৱে আনন্দ কৰক, ভাল লাগিব। ৰেচপেক্ট কৰিব লাগে তামোল দিয়া সময়ত। মানে তুমি ৰেচপেক্ট কৰা নাই মানে? কৰিছোঁ, আৰু অলপ কৰিব লাগে, সেইকাৰণে ল। এই